নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো বহুত দিন পিছত অন্য এটা ভিডিঅ'লৈ ডিজিটেল আসাম 3.0। বৰ্তমান আজি আমি আলোচনা কৰিম অৰুণোদয় আঁচনিৰ ওপৰত। অৰুণোদয় আঁচনি কেনেকৈ নতুনকৈ এপ্লাই কৰিব আৰু যিসকল লোকে পইচা পাইছে তেওঁলোকৰ পইচা কাট খাব নেকি, আৰু আপুনি যদি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা লাভ কৰিব বিচাৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। চৰকাৰে যিসমূহ চৰকাৰী চাকৰি দি আহিছে তাত যদি আপোনালোকৰ ঘৰৰ কোনোবাই পাইছে তেন্তে আপোনাৰ নাম কাট খাব পাৰে। সেয়া নাইবা আপোনাৰ ল'ৰাই হওক, নাইবা আপোনাৰ হাজবেণ্ডে হওক, নাইবা আপোনাৰ ছোৱালীয়ে হওক বা আপুনিয়ে হওক, যদি আপুনি পাইছে তেন্তেও কাট খাব। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই পাইছে তেতিয়াহ'লে আপোনাৰ অৰুণোদয়ৰ পৰা নামটো কাট খাব। আৰু আপুনি যি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা পোৱাৰ কথা আছে আৰু সেই পইচাটো আপুনি নাপায় আৰু আগলৈও যদি কিবা পইচা দিয়ে তেতিয়াহ'লে আপুনি সেই পইচাটো পাব। আপোনালোকৰ পৰিয়ালত যদি কোনোবাই নতুনকৈ চাকৰি পাইছে তেন্তে আপুনি ভাবি লওক যে আপুনি আৰু অৰুণোদয় পইচাটো নাপায়, আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ গ'ল। আৰু যিসকল লোকে বৰ্তমানলৈকে চৰকাৰী চাকৰি পোৱা নাই, মানে যাৰ ঘৰত বৰ্তমানলৈকে চৰকাৰী চাকৰি কৰা মানুহ নাই, তেওঁলোকে এই পইচাটো যেনেধৰণে পাই আহি আছিলে তেনেকৈ পাই থাকিব আৰু সময়ে সময়ে আপডেট হৈ থাকিব। কাৰণ চৰকাৰে যিহেতু সময়ে সময়ে আপোনালোকক কিবা কিবি নতুন নিয়ম আনি দিয়ে, তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি যিহেতু সকলোকে সময়ে সময়ে আপডেট কৰি দিওঁ। আৰু যদি আপোনালোকে পুনৰ এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকে কি কৰিব, আপোনালোকৰ যি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে জমা কৰি থৈ দিব। আৰু যদি তাৰ হয় খবৰ কৰিব আপোনালোকৰ চেণ্টাৰত লৈ আছে নে নাই, যদি লৈ আছে আপুনি শীঘ্ৰে দি দিব, কাৰণ এইবাৰ মিছ নকৰিব। আৰু যিহেতু আপুনি যদি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা যি দি আছে সেই পইচাটো পাবলৈ বিচাৰিছে তেন্তে আপুনি এইটো কৰি থ'ব। এইটো ইম্পৰ্টেণ্ট কাম হয়, কাৰণ এতিয়া এপ্লাই কৰিলেহে আকৌ আপোনাৰ লিষ্টত নাম আহিব, আকৌ আপুনি পইচাটো পাব। নহ'লে পিছতকৈ কি হ'ব, আপুনি সেই পইচাটোৰ পৰা বঞ্চিত হৈ যাব। প্ৰথম কামখিনি কি আপুনি গম পালে, যি আপোনাৰ ডকুমেণ্টছ আছে সেইখিনি চিৰিয়েল কৰি ল'ব। যি আপোনাৰ বেংক পাছবুক আছে, ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে আৰু যি ইম্পৰ্টেণ্ট কাম আছে। আৰু আপোনালোকে আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰি ল'ব। আৰু নাইবা কি হৈছে, বহুতো লোকৰ পইচা আহিছে কিন্তু তেওঁলোকে পইচাটো উইথড্ৰ কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ আধাৰ কাৰ্ডখন বেংক পাছবুকৰ লগত লিংক হৈ থকা নাই। আৰু প্ৰায়সকল ডিষ্ট্ৰিক্টতে এতিয়া আমি গম পোৱা মতে ডকুমেণ্টছখিনি লৈ আছে, আৰু আপোনালোকৰ তাত লৈ আছে নে নাই আপুনি খবৰ কৰিব আৰু শীঘ্ৰে এই পইচাটো উইথড্ৰ কৰি ল'ব যেতিয়াই দিয়ে পইচাটো। আৰু চেনেলটোত যিহেতু আপোনালোকে এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, আৰু তলতে আপুনি কমেণ্ট কৰি দিব যে আপোনালোকে নেক্সট কি টপিকৰ ওপৰত বেছি ভিডিঅ' চাব বিচাৰে।